প্ৰাক্তন সভাপতি দীপাংকৰ কুমাৰ নাথ আৰু ছাত্ৰ সন্থাৰ কেইগৰাকীমান প্ৰাক্তন বিষয়ববীয়া সদস্যই বিজেপি দলত যোগদান কৰা কাৰ্য সুদৰ্শন ছাত্ৰ সন্থাৰ সত্তা আদৰ্শ আৰু দৰ্শনৰ প্ৰতি চূড়ান্ত বিশ্বাসঘাতকতা। আৰু সুদৰ্শন ছাত্ৰ সন্থাৰ সভাপতি, সাধাৰণ সম্পাদক, মুখ্য উপদেষ্টা অৰ্থাৎ নেতৃত্বৰ লগত কথা পাতি এই কাম কৰা বুলি যিটো বাতৰি প্ৰকাশ পাইছে, সেই বাতৰি গোকাত মিছা, অদ্ভুত আৰু অবান্তৰ। আমি এইখিনি সময়তে সুদৰ্শন ছাত্ৰ সন্থাৰ প্ৰতিজন সদস্য আৰু সকলোকে এই বিষয়ত হতাশ নহ'বৰ কাৰণে আমি অনুৰোধ কৰিছোঁ। কাৰণ সুদৰ্শন ছাত্ৰ সন্থাৰ পৰা সক্ৰিয় ৰাজনীতিলৈ যায় কিমানে? সুদৰ্শন ছাত্ৰ সন্থাৰ প্ৰাক্তন 1% লোক সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰে। বাকী 99% প্ৰাক্তন ছাত্ৰ সন্থাৰ সদস্য বা বিষয়ববীয়াসকল ক'ত আছে? এই 99% প্ৰাক্তন সদস্য বা বিষয়ববীয়াসকল বিদ্যালয়ৰ শিক্ষক, মহাবিদ্যালয়ৰ শিক্ষক, বিশ্ববিদ্যালয়ৰ শিক্ষক, বিদ্যালয়ৰ প্ৰধান শিক্ষক, মহাবিদ্যালয়ৰ অধ্যক্ষ, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, বাতৰি কাকতৰ সম্পাদক, সংবাদ মাধ্যমৰ গুৰি ধৰোঁতা, সাংবাদিক, ভাল খেতিয়ক, ভাল ব্যৱসায়ী, বিজ্ঞানী, খেলুৱৈ, অসম আৰু ভাৰতলৈ সন্মান কঢ়িয়াই অনা ক্ৰীড়াবিদ, ক্ৰীড়া সংগঠক, দক্ষ প্ৰশাসনিক বিষয়া, অৰ্থাৎ সকলো সমাজৰ সকলো স্তৰতে প্ৰাক্তন এই 99% সদস্যই সফলতাৰে, দক্ষতাৰে নেতৃত্ব দি আহিছে। অৰ্থাৎ ছাত্ৰ সন্থাৰ যি এই 99% প্ৰাক্তন সদস্য বিষয়ববীয়াই সমাজত সফলতাৰে, দক্ষতাৰে নেতৃত্ব দি আহিছে, তেখেতসকলেহে সুদৰ্শন ছাত্ৰ সন্থাৰ সত্তাটোক প্ৰতিনিধিত্ব কৰে। বিশ্বাসঘাতক কৰাসকলে এই 1%ই ছাত্ৰ সন্থাৰ সত্তাটোক প্ৰতিনিধিত্ব নকৰে। আৰু এই সময়তে অতি বিনয়েৰে মই অসমৰ জনসাধাৰণক মই পুনৰ দোহাৰি মই জনাব খোজোঁ যে মই দলীয় নিৰ্বাচনী বৃত্তৰ বাহিৰত থাকি অসম আৰু অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থৰ হকে কাম কৰি যাম।